আপুনি লিখিতভাৱে আপুনি এইবোৰ মাজত নোসোমাব, দিলে এইবোৰ মাজত নোসোমাব। আপোনাক ধন্যবাদ দিছো ক্ষমা খোজাৰ কাৰণে। এইটোতো চূড়ান্ত অভদ্ৰ। নহয় এইটো কি কৰিছে? মই এজন বিধায়ক ইয়াত কৰি আছো, ইয়াত ল'ৰা ধেমালি নকৰিব। আপোনাক এইবোৰ ল'ৰা ধেমালি নকৰিব, এইবোৰ ল'ৰা ধেমালি নকৰিব। প্ৰতিটো আপোনাৰ কোনোবাই উঠাই দিছে নে আপুনি আহিছে? নহয় এইবোৰ ল'ৰা ধেমালি কেলে কৰি আছে? মোৰ পৰা এটা ৰিয়েকশ্যন নাই এইবোৰ মই যোৱাৰ পিছত কৰিব। আপুনি মাজতে অহা নাছিলো। অভদ্ৰামি নকৰিব। আপুনি জেল যোৱা মানুহ, আপুনি জেল যোৱা মানুহ, আপুনি ইয়াত কেলে কৰি আছে? আপুনি মইতো জেল যোৱা নাই। আপুনি জেল যোৱা মানুহ, মইতো জেল গৈ পোৱা নাই। সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছো, আপুনি আহি পেলাই এনে নাটক কৰিবৰ কাৰণে গুচি আহিলে। আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে, এইবোৰ কথাটো মই ইয়াত কোৱা নাই। আপুনি MLA ফাণ্ডেদি ঘৰ বনাইছে, এইবোৰ কথা ইয়াত নক'ব না। আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে, তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে। আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না, মোৰ লগত লাগি নল'ব, এনেই লাগি নল'ব।